गसाइगाव ICDS प्रजेक्टनि बानजायनायाव गसाइगाव जौगाखां खोन्दोनि मावफुलियाव 5थि माहारियारि फसंदान 2022नि जोबथा सानखौ फालिदों। रायजो नाङैनो थांनाय 1 सेप्तेम्बरनिफ्राय 30 सेप्तेम्बर सानसिम बिमा आरो गथ'फोरनि थाखाय गोग्गो जाग्रा आदार जगायनायनि सांग्रांथि लाबोनायनि थांखिजों फसंदान फालिबोगासिनो थानाय बायदियैनो दिनैबो गसाइगाव ICDS प्रजेक्टनि बानजायनायाव गसाइगाव जौगाखां खोन्दोनि फोरोंथाय नब्लङाव ब्लक थाखोनि 5थि फसंदान 2022नि जोबथा सानखौ मेहेरगोनां फालिनाय जायो। बे हाबाफारियाव ICDSनि गोबां मावथिफोर आरो सोलोंथाय सावस्रि बिफाननि मावथिफोरजों लोगोसे गोबां बिमा माहारिफोराबो बाहागो लानायखौ नुनो मोननाय जादों। लोगोसे बे हाबाफारिनि गेजेरजों गोरबोआव थानाय बिमाफोरनो माखासे जानाय आदार आरो फिथाइ सामथाइफोरखौबो राननानै होनाय नुनो मोननाय जादों। आमार जी एक्टिविटी मेट्रिक्सत आमार रेसिपि कम्पिटिशन आमी क्लास्टार वाइज रेसिपि कम्पिटिशन करिसो। रेसिपिजबुर आमार मेनली फोकस करा होइसे ट्रेडिशनल और लोकल फूड आइटेम्सर उपरत जिखिनि प्रेगनेंट लेक्टेटिंगर काने बेनिफिशियल है। तो हेतु लय आज आमार प्रोग्रामটো आमी याते अनुष्ठित करिसो। आमी स्टार्ट करिलो आपुनार पंचायतेरे महिला पंचायत किशोरी पंचायत कम्युनिटी पंचायत करिलो। आमी एनेमिया कैम्प करिलो पोषण वाटिका करिलो। तार पिছত आमी क्लास्टार वाइज आमार सेक्टर वाइज योगार प्रोग्राम करिलो। तेनेके विभिन्न प्रोग्राम करि किने आज आमार एटु शेष प्रोग्राम रेसिपि कम्पिटिशने हेतु आमी क्लोजिंग करिलो। खाद्यर ओपरत की धৰণৰ কেনেকৈ খাদ্য বা কি এই ৰাষ্ট্ৰীয় পঞ্চম বা কি উপলক্ষে আয়োজন কৰা এই राष्ट्रीय पंचम जो आमार इते पोषण माह पाता होइसे इयात आमी विशेषके ट्रेडिशनल फूडर ऊपर गुरुत्व दिया होइसे। जेनेके इयाते कोकराझार डिस्ट्रिक्टत आमार मिलेट और बाकबिट दुटा एटा प्रधान शस्य और एटु बहुत निउट्रिशनेली रिच है। और जोनखिनि आमार इयाते सान्ताल कम्युनिटी आछे तेओलोके एई खाद्यखिनि आदिम जुगर प्राय ग्रहण करि आहिसिले किन्तु लाहे लाहे এই খাদ্যখিনি লুপ্ত হ'ব ধৰিছে। গতিকে আমি যোনখিনি ট্ৰেডিশনেল ৰেচিপিৰ কম্পিটিশন পাতিছোঁ তাত আমি এটোৱে গুৰুত্ব দিছোঁ যে যোনখিনি আমাৰ ট্ৰেডিশনেল ফুড আছে সেইখিনি আমি আকৌ আকোৱালি ল'ব লাগে। তাৰ উপৰিও যোনখিনি আমাৰ শাক পাচলি আছে সেউজীয়া শাক পাচলি বিশেষকৈ তাত মাইক্ৰনিউট্ৰিয়েণ্ট আৰু মেক্ৰনিউট্ৰিয়েণ্ট ৰিচ হয় আৰু গতিকে সি আইৰণ অস্ট্ৰোমেলেচিয়া অস্ট্ৰোপৰেচিছ গতিকে এনেকুৱা ধৰণৰ বিভিন্ন যোনখিনি আমাৰ বেমাৰ আছে সেইখিনি প্ৰতিৰোধ কৰিবলৈ আমাৰ ক্ষমতা বঢ়ায় লগতে আমাৰ বেমাৰ প্ৰতিৰোধ কৰাও ক্ষমতা বঢ়ায়। গতিকে এইখিনি আমি দৈনন্দিন জীৱনত আমি গ্ৰহণ কৰিব লাগে। তাৰ উপৰিও যোনখিনি আমাৰ ইয়াতে লোকেল ফ্ৰুটছ আছে সেই ফ্ৰুটছৰ ওপৰত আমি গুৰুত্ব দিব লাগে আৰু আমি নিজৰ স্বাস্থ্যৰ কাৰণে সেইখিনি আমি আকোৱালি ল'ব লাগে। বিভিন্ন আমাৰ যোনখিনি ল'ৰা ছোৱালী আছে উঠি অহা ল'ৰা ছোৱালী আছে বিশেষকৈ যোনখিনি আমি 2 বছৰৰ ভিতৰত আমি ল'ৰা ছোৱালী আছে তেওঁলোকক আমি কমপ্লিমেণ্টাৰী ফিডিং দিব লাগে। আৰু তাত জেনেৰেলি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত দেখা যায় যে চাউলৰ গুড়ি বা বেলেগ তেনেকুৱা ধৰণৰ বস্তু দিয়ে কিন্তু যোনখিনি নিউট্ৰিচনেলি ৰিচ হয় তেনেকুৱা ধৰণৰ বস্তুখিনি থাকি যায়। গতিকে আমি এটোৰ ওপৰত জোৰ দিছোঁ যেনেকৈ মিঠা আলুৰ আমি কমপ্লিমেণ্টাৰী ফিডিং বনাব লাগে প্লাছ ৰঙলাও আপেল এনেকুৱা ধৰণৰ বস্তুখিনিও আমি ইনক্লুড কৰিব লাগে। শাক পাচলিও আমি অলপ জুচ যদি আমি ল'ৰা ছোৱালীখিনিক দিওঁ তেতিয়া তেওঁলোকৰ মেল নিউট্ৰিশ্যনটো অলপ হ'লেও হ্ৰাস পাব। কিয়নো আমাৰ যোনখন অসমত 9% চিলড্ৰেন টোটেল পপুলেশ্যনৰ আমাৰ মেলনাৰিছ যদি আমি কেলকুলেট কৰোঁ 60,999 আমাৰ ইয়াতে মেলনাৰিছ চিলড্ৰেন আছে। গতিকে তেওঁলোকৰ মেল নিউট্ৰিশ্যনটো তেতিয়াহে আমি হ্ৰাস পাব যদি আমি কনভাৰ্জেন্স মোডত হেল্থ ডিপাৰ্টমেণ্ট চাইল্ড ডেভেলপমেণ্ট প্লাছ কেভি ৰাষ্ট্ৰীয় পঞ্চম যোনটো আমাৰ ইয়াতে পোষণ মাহ পাতা হৈছে ইয়াত আমি বিশেষকৈ ট্ৰেডিশনেল ফুডৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যেনেকৈ ইয়াতে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ মিলেট আৰু বাকবিট দুটা এটা প্ৰধান শস্য আৰু এইটো বহুত নিউট্ৰিশনেলি ৰিচ হয়। আৰু যোনখিনি আমাৰ ইয়াতে সান্তাল কমিউনিটি আছে তেওঁলোকে এই খাদ্যখিনি আদিম যুগৰ পৰাই গ্ৰহণ কৰি আহিছিলে কিন্তু লাহে লাহে এই খাদ্যখিনি লুপ্ত হ'ব ধৰিছে। গতিকে আমি যোনখিনি ট্ৰেডিশনেল ৰেচিপিৰ কম্পিটিশন পাতিছোঁ তাত আমি এটোৱে গুৰুত্ব দিছোঁ যে যোনখিনি আমাৰ ট্ৰেডিশনেল ফুড আছে সেইখিনি আমি আকৌ আকোৱালি ল'ব লাগে। তাৰ উপৰিও যোনখিনি আমাৰ শাক পাচলি আছে সেউজীয়া শাক পাচলি বিশেষকৈ তাত মাইক্ৰনিউট্ৰিয়েণ্ট আৰু মেক্ৰনিউট্ৰিয়েণ্ট ৰিচ হয় আৰু গতিকে সি আইৰণ অস্ট্ৰোমেলেচিয়া অস্ট্ৰোপৰেচিছ গতিকে এনেকুৱা ধৰণৰ বিভিন্ন যোনখিনি আমাৰ বেমাৰ আছে সেইখিনি প্ৰতিৰোধ কৰিবলৈ আমাৰ ক্ষমতা বঢ়ায় লগতে আমাৰ বেমাৰ প্ৰতিৰোধ কৰাও ক্ষমতা বঢ়ায়। গতিকে এইখিনি আমি দৈনন্দিন জীৱনত আমি গ্ৰহণ কৰিব লাগে। তাৰ উপৰিও যোনখিনি আমাৰ ইয়াতে লোকেল ফ্ৰুটছ আছে সেই ফ্ৰুটছৰ ওপৰত আমি গুৰুত্ব দিব লাগে আৰু আমি নিজৰ স্বাস্থ্যৰ কাৰণে সেইখিনি আমি আকোৱালি ল'ব লাগে। বিভিন্ন আমাৰ যোনখিনি ল'ৰা ছোৱালী আছে উঠি অহা ল'ৰা ছোৱালী আছে বিশেষকৈ যোনখিনি আমি
2 বছৰৰ ভিতৰত আমি ল'ৰা ছোৱালী আছে তেওঁলোকক আমি কমপ্লিমেণ্টাৰী ফিডিং দিব লাগে আৰু তাত জেনেৰেলি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত দেখাই যায় যে চাউলৰ গুড়ি বা বেলেগ তেনেকুৱা ধৰণৰ বস্তু দিয়ে কিন্তু যোনখিনি নিউট্ৰিচনেলি ৰিচ হয় তেনেকুৱা ধৰণৰ বস্তুখিনি থাকি যায় গতিকে আমি এটোৰ ওপৰত জোৰ দিছোঁ যেনেকৈ মিঠা আলুৰ আমি কমপ্লিমেণ্টাৰী ফিডিং বনাব লাগে প্লাছ ৰঙালাও আপেল এনেকুৱা ধৰণৰ বস্তুখিনিও আমি ইনক্লুড কৰিব লাগে শাক পাচলিও আমি অলপ জুচ যদি আমি ল'ৰা ছোৱালীখিনিক দিওঁ তেতিয়া তেওঁলোকৰ মেল নিউট্ৰিশ্যনটো অলপ হ'লেও হ্ৰাস পাব কিয়নো আমাৰ যোনখন অসমত 9% চিলড্ৰেন টোটেল পপুলেশ্যনৰ আমাৰ মেলনাৰিছ যদি আমি কেলকুলেট কৰোঁ 60,999 আমাৰ ইয়াতে মেলনাৰিছ চিলড্ৰেন আছে গতিকে তেওঁলোকৰ মেল নিউট্ৰিশ্যনটো তেতিয়াহে আমি হ্ৰাস পাব যদি আমি কনভাৰ্জেন্স মোডত হেল্থ ডিপাৰ্টমেণ্ট চাইল্ড ডেভেলপমেণ্ট প্লাছ KVK যোনখিনি আমাৰ নিউট্ৰিশ্যনেল গাৰ্ডেন আছে যোনখিনি আমাৰ AUৰ পৰা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা ডেভেলপ কৰা হৈছে সেইখিনি যদি আমি গোটেইখিনিয়ে মিলি পেলাই কাম কৰোঁ আৰু বিশেষকৈ অংগনবাড়ী চেণ্টাৰবিলাকত যদি পোষণ বাটিকা কৰোঁ তেতিয়াহ'লে যেতিয়া তেওঁলোকে খিচিৰি বনায় তাত যদি সেই বস্তুখিনি ইনক্লুড কৰে তেতিয়াহ'লে অলপ হ'লেও আমি পৰিপুষ্টিখিনি নিৰ্মূল কৰিব পাৰিম আৰু তেতিয়াহে আমাৰ মানে সুস্বাস্থ্য আমি গঢ়ি তুলিব পাৰিম